কষ্ট কৰিছোঁ চবে মিলি কৰিছোঁ ভালকৈ কৰিব চেষ্টা কৰিছোঁ ট্ৰাই কৰিছোঁ আৰু চিনিয়ৰবিলাকক বহুত গাইড কৰিছে আমাক সেইকাৰণে আজি ইমান ধুনীয়া কৰিব পাৰিছোঁ কি কি কাৰ্যসূচী আজি হাতত লৈছিলে কালচাৰেল প্ৰগ্ৰাম আছিলে হয় ডান্স আছিলে কালচাৰেল আচ্ছা ফাৰ্ষ্ট মেগাজিন অপেনিং কৰিছিলে আচ্ছা এই যি নৱাগত আধুনিক সভাৰ জৰিয়তে গোটেই ছাত্ৰ সমাজৰ লগতে বেংগলী সমাজটো কি এটা বাৰ্তা দিব বিচাৰে আমাৰ লগত সকলোৱে আগবাঢ়ি আমাৰ অনুষ্ঠানটো আমি আগত যেনেকৈ বেংগলী নৱাগত সভা আমি দেখিব পোৱা নাই আৰু আজি দেখিছোঁ চাৰিতম বোধহয় গতিকে কি ভাল লাগিছে নিশ্চয় ছাত্ৰ ছাত্ৰীৰ সঁহাৰি কেনেকুৱা পাইছে সকলোকে কিবা বাৰ্তা দিব বিচাৰিছা নেকি আৰু তোমালোকৰ মহাবিদ্যালয়ৰ কোনোবা অধ্যাপক বা তেনেকুৱা আহিছে হয় ভাল লাগিছে ইয়াত প্ৰদৰ্শন কৰিছে আৰু সেই প্ৰতিভা সুবিধা লাভ কৰিছে এই মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ মাজেৰে লাগিব কাৰণ আমি নিজৰ একাডেমিক ছাইড বা যদি আমি আগুৱাই লৈ যাব নোৱাৰোঁ তেতিয়া হয় সেয়ে মই সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ শিক্ষাৰ আৰু ভাল তেওঁলোকৰ নিজৰ কাৰ্যসূচী মাজেৰে আগবাঢ়ি শিক্ষাগত দিশ আগুৱাই লৈ যাব পাৰা তাৰ প্ৰতি লক্ষ্য ৰাখিবা তাকে কৈ আৰু সকলোকে এই অনুষ্ঠানটি আগুৱাই লৈ যোৱাৰ কৰ্মকৰ্তাসকলক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ সমভাষণ মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ